কাৰ্বি আংলং জিলাৰ কেইবাটাও পৰিষদ সমষ্টিত অনুষ্ঠিত হোৱাৰ পিছত আজি ছচেং ধেন্টা পৰিষদ এলেকাটো গান্ধী সংকল্প যাত্ৰা অনুষ্ঠান ৰূপায়ণ আসাম হিলছ মেডিকেল কলেজৰ বাবে পূৰ কৰিবলগীয়া তৃতীয় আৰু চতুৰ্থ বৰ্গ পদত 100% নিয়োগ দুই পাৰ্বত্য জিলাৰ অনুসূচিত জনজাতীয় প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ দাবী কেএছকে ধৰি যৌথ সংগঠনৰ অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্সৰ কলঙাত গুৰুত্বপূৰ্ণ সভাত কলঙাৰ 35 জন বিজেপি সমৰ্থক অল পাৰ্টি লিডাৰ কনফাৰেন্সত যোগদান নমস্কাৰ ষ্টুডিঅ'ত মই পৰমজ্যোতি শৰ্মা এতিয়া আগবাঢ়িছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ দেশৰ সমগ্ৰ ৰাজ্য তথা জিলাৰ লগতে কাৰ্বি আংলং জিলাৰ বিভিন্ন পৰিষদ সমষ্টিৰ এলেকাটো জাতিৰ পিতা মহাত্মা গান্ধীৰ 150তম গান্ধী জয়ন্তীৰ উপলক্ষে গান্ধী সংকল্প যাত্ৰা অব্যাহত ৰাখিছে গান্ধী সংকল্প যাত্ৰা শুক্ৰবাৰে ৰূপায়ণ কৰা হয় ছচেং ধেন্টা পৰিষদ সমষ্টিত জাতিৰ পিতা মহাত্মা গান্ধীৰ 150তম উপজা দিনৰ লগত সংগতি ৰাখি সমগ্ৰ দেশজুৰি পালন কৰা সংকল্প যাত্ৰাৰ অংশ হিচাপে কাৰ্বি আংলং জিলাৰ বিভিন্ন পৰিষদীয় এলেকাটো বিগত দিন ধৰি অব্যাহত আছে গান্ধী সংকল্প যাত্ৰা ৰূপায়ণ কাৰ্যসূচী আজি ছচেং ধেন্টা অন্তৰ্গত পাৰ্কু পাহাৰৰ মডেল প্ৰাইমেৰী স্কুলত অনুষ্ঠিত সংকল্প যাত্ৰা অনুষ্ঠানত টিম কাৰ্বি আংলঙৰ শ্ৰী তুলিৰাম ৰংহাং সাংসদ হৰেণ সিং বে বিধায়ক জয়ৰাম ইংলেং প্ৰমুখ্য কাৰ্যবাহী সদস্য ক্ৰমে অমৰ সিং টিছো জগত সিং ইংটি মংগল সিং টিমুং খন সিং ৰংপি ৰাজু টিছো লুন সিং তেৰণ আৰু প্ৰভাত তাৰো দৰ সিং ৰংহাং আদি কেইবাগৰাকী এমএচি উপস্থিত থাকে লগতে উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ মনোনীত সদস্যসকল সংকল্প যাত্ৰা অনুষ্ঠান নিজৰ ভাষণ প্ৰসংগত কাৰ্বি আংলং মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে গান্ধীজীৰ আদৰ্শ তথা কৰ্মৰ বিষয়ে আলোকপাত কৰি গান্ধীজীৰ আদৰ্শৰে বিষয়ে ক'বলৈ গৈ হেম্প্ৰেকৰ সন্দৰ্ভত কয় ব্ৰিটিছ পেন চেতান পেন সামজিন পেন চেতান পেন আরেগেল অক্টোপেন চেতান পেন এলে তো রাত কাছারিয়া কম Rat kajaria jakong independent long nengi pu ke Japon abang pu song Japolo non violence pen kali kacopong kacori kacopoi ikut kacocok kacethengmen kali aprang bang yang siap mupen hempre ke hason jame thang jongjong le kelong ye phang independent autonomous state Dondap cedang longle cerang longle pencenglok, kacopoi ikut pencenglok, Henry kacipi pencenglok. Aprang kita na tung dulu. Asam ke tujueko, la sopir teben kacekak na aprang kita na tung dulu. Hang nang ni, Bharat Sadin longle pu ke Mahatma Gandhi sipu. Insam jin pen non violence pen, kacing wai cing sai. Kacing gi kacethan pen. Rarapan. Ekeng pendam radamai pijona mangi along pede ekeng dam nangi la radamai pijing room dosi je waita klasa pele tum thanangi kopi positum independent kenangi ma pe posi tum british tum cedan nang kokma waita ma itum hanang kokma waita klasa pede radhan pachingi nangi আনহাতে গান্ধী সংকল্প যাত্ৰা অনুষ্ঠানত আয়ুষ্মান ভাৰত জৰিয়তে দুখীয়া ৰাইজে কিছুমান চিকিৎসা বাহিৰত লোৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰিব বুলি হৰেণ সিং বে ভাষণত কয় ভাৰতৰে দংয়ুং কাচাৰ জাপেন কাচু চলাই ওনা ভাৰত আপডেট কাপিনচং ইফান মহাত্মা গান্ধী কামাত ভাদু Lapen Mahatma Gandhi Amerika Prime Minister ta Manu Nopolo ta alang li daman me anu gapek Fransi Prime Minister Abu Bangke
Pijulo. Pide grafis hitamnya alang li itu adorho, alang li so ideal, alang li moral, alang li asuritra, asobha, kado kawela melitum bihek pada ulang loh. Depan pacu bairi, muni depan tong puri. Muni pen cep hongri, muni dianang dong cep hongri, muni dianang dong cep pen cep cokri, halang lidah pancang alam. Stefan Turner report, Cat News. ডিফুস্থিত হিলছ মেডিকেল কলেজত চৰকাৰে পূৰ কৰিবলৈ ওলোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গ পদৰ বাবে কেৱল পাৰ্বত্য জনজাতীয় প্ৰাৰ্থীক 100% অগ্ৰাধিকাৰ দিয়াৰ দাবী তুলি সংবাদমেলৰ জৰিয়তে অনুৰোধ কৰে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙক অনুৰোধ জনায়। এই দাবী তুলিছে ইংলং ফ কেএছকে ধৰি কুয়া KSYC KSU আৰু IPJFA আদি যৌথ সংগঠনে অহা 26 অক্টোবৰত আসাম হিলছ মেডিকেল কলেজৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আসন পূৰ কৰিবৰ বাবে অনুষ্ঠিতব্য সাক্ষাৎকাৰৰ বাবদ কেৱল কাৰ্বি আংলং আৰু ডিমা হাছাও দুই পাহাৰীয়া জিলাত বসবাস কৰা খিলঞ্জীয়া পাৰ্বত্য জনজাতিকে নিযুক্তিত 100% অগ্ৰাধিকাৰ দিব লাগে বুলি দাবী তুলিছে কেএছকে ধৰি কেইবাটাও সামাজিক সংগঠনে। চাকৰি পদৰ বাবে ইতিমধ্যে প্ৰপত্ৰ পূৰ কৰা 4000 প্ৰাৰ্থীৰ ভিতৰত কেৱল জিলা দুখনৰ পাৰ্বত্য জনজাতীয় প্ৰাৰ্থীকে 100% অগ্ৰাধিকাৰ দি নিয়োগ নিশ্চিত কৰাৰ বাবে হাঞ্জালাংস্থিত দা ড্ৰংগ কাৰ্যালয়ত আয়োজিত সংবাদমেল যোগে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অনুৰোধ জনায়। Student of social body of Karbi Anglong demands 100% job reservation for the local ST youths of the Twin Hill district of Assam. The body strongly appealed the authority and selection committee of Assam Hill Medical College that a district belonging to the 6th schedule of the Constitution of India should think and work for the upliftment and betterment for the people of the district. The student and social body also request the aspirant from other districts of the state to refrain themselves from this examination for the post of 3rd and 4th grade only, as the district itself has made able eligibility and well-qualified candidates for the said post. The Government of India and Assam government along with KAAC has enacted the institute to show its solidarity to the people of this district after the strong, long and continuous struggle and demand by the people of the district. So, it is the bright right of our people to claim the jobs in these two categories. And the students and the social bodies of this press note request the educated youth of other districts of Assam to refrain themselves for the post of 3rd and 4th grade in Assam Hill Medical College, as we strongly believe in the saying, live and let live. উল্লেখ্য যে সংবাদমেলত কেএছে বুকাজান জিয়া কমিটিৰ কাংবুৰা টিমু KSYC বুকাজান কমিটিৰ ৰাজেশ কিলিং IPJFA কেন্দ্ৰীয় কমিটিৰ ফুবং টিমু আৰু KSU বুকাজান ৰিজনেল কমিটিৰ প্ৰেছিডেণ্ট বে আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। All Party Hills Leader Conference চমুকৈ APSLC গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় কলঙাত। কাৰ্বি সাহিত্য শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং ৰেংথেমাত অনাগত বিধানসভা নিৰ্বাচনৰ উপলক্ষে APSLCৰ তৃণমূল কলঙা ৰাইজৰ মনত সোমাবলৈ কৰিলে প্ৰয়াস অৰ্থলৈ যোৱা নাই APSLCৰ 35 জনকৈ বিজেপি সমৰ্থকে আজি আনুষ্ঠানিক যোগদান কৰিলে APSLCত। মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সমষ্টিৰ কলঙাত শুক্ৰবাৰে অনুষ্ঠিত হয় APSLCৰ গুৰুত্বপূৰ্ণ সভা। এই সভাত গুৰুত্বপূৰ্ণ বিষয়টো হৈছে 35 জনকৈ বিজেপি সমৰ্থক হয় আনুষ্ঠানিক যোগদান APSLCত।
APSLCৰ নেতা JI কাঠাৰ হস্ত অনুসূচীক লৈ জিলাবাসী বিশেষকৈ যুৱ সমাজৰ মন জিনিবলৈ তথা আকৰ্ষণ কৰিবলৈ কিছু হলেও সমৰ্থবান হোৱা পৰিলক্ষিত হৈছে উল্লেখ্য যে নিজৰ বিজেপি দল ত্যাগ কৰি APSLCত যোগদান কৰা লোককেইজনক দলে উলহ মালহৰে আদৰণি জনায় কলাঙাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ সভাই সমিতিয়ে কাৰ্বি আংলং জিলাত গুণগত শিক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত শিশুসকলৰ শিক্ষা ভৱিষ্যতৰ প্ৰথম শ্ৰেণীতে উজুতি জিলাখনৰ দুৱাৰবাগৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰুইপি লাংচো LP স্কুল লংকমাৰ LP স্কুল ৰামফি তেৰাং LP স্কুলত বেতনভোগী শিক্ষকসকলে স্কুলসমূহ বছৰেকীয়া পৰীক্ষা আহিবৰ হ'ল শিক্ষকে শ্ৰেণীত পাঠদানৰ বাবে নাহে দলামৰা শাখাৰ সন্মিলিত কাৰ্বি যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনীয়া দলে ৰাইজৰ অভিযোগ ভিত্তিত স্কুল কেইখনত উপস্থিত হোৱাত এই দুখজনক শৈক্ষিক অৱস্থা তথ্য বাহিৰলৈ আহে যি সময়ত হা চাকৰি বুলি উঠি অহা শিক্ষিত যুৱক যুৱতীসকলে চাকৰিৰ পিছত দৌৰি চেণ্ডেল জোতাৰ তল সহায় পাৰ পোৱা নাই সেই সময়তে শিক্ষাৰ উন্নত মানদণ্ড কৰাৰ কথা সভা সমিতিয়ে কৈ ভাগৰি নপৰা বিজেপি চৰকাৰৰ দিনত কাৰ্বি আংলং জিলাক প্ৰাথমিক শিক্ষাৰ ব্যৱস্থাৰ সুফলা স্বৰূপ উদঙাই তুলিলে সন্মিলিত কাৰ্বি যুৱ ছাত্ৰ পৰিষদে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই সংবাদ মাধ্যমক জানিব দিয়া মতে ৰুইপি লাংচো LP স্কুল লংকমাৰ LP স্কুল ৰামফি তেৰাং LP স্কুলত বেতনভোগী শিক্ষকে শ্ৰেণীত আহি নকৰে পাঠদান ৰুইপি লাংচো LP স্কুলৰ চৌহদৰ কোনো সীমাবেৰা নাই আৰু ছাত্ৰ ছাত্ৰীয়ে পানী খাবলৈ নাই কুঁৱা বা দমকল এই বছৰ চৰকাৰে দিয়া মিড ডে মিল অৰ্থাৎ চৰকাৰে যোগান দিয়া মধ্যাহ্ন ভোজনৰ মুখ দেখা নাই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে একে দশা লংকমাৰ LP স্কুলতো যদিও এইখন ছাত্ৰ ছাত্ৰী তথা স্কুলখনৰ মৰমতে বেতনৰ আশা নকৰাকৈ ছাত্ৰ ছাত্ৰীক সদায় আহি পাঠদান কৰে তপন তকবি নামৰ এজন যুৱকে আনহাতে বিভিন্ন মেলে মিটিঙে শিক্ষাৰ উচ্চ মানদণ্ড ৰক্ষাৰ সম্পৰ্কত ভাষণৰ ফুলজাৰি মাৰি ভাল পোৱা বিজেপি শাসক নেতাসকলে এইসমূহ ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ প্ৰকৃত অৱস্থা পৰিদৰ্শন কৰিবৰ বাবে নাহে স্কুলসমূহলৈ স্কুলসমূহৰ শৈক্ষিক অৱস্থা পৰিদৰ্শন কৰিবলৈ যোৱা যুৱ ছাত্ৰৰ দলত আছিল দলামৰা শাখাৰ সন্মিলিত যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰুৱেলছন তেৰাং বিত্ত সম্পাদক সঞ্জয় তেৰাং সহকাৰী বিত্ত সম্পাদক অজয় ফাংচু আৰু প্ৰচাৰ সম্পাদক টেণ্ডন লেখথে আদি যুৱ ছাত্ৰ পৰিষদ দলামৰাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ শীতকালৰ অতিথিয়ে কালেং মাহা অৰ্থাৎ আমুৰ ফেলকনৰ আগমনক লৈ উল্লেখিত বন্যপ্ৰেমীসকলৰ এইলৈ পশ্চিম কাৰ্বি আংলঙৰ চিনথঙৰ উমৰুখুটিত আজিৰে পৰা আৰম্ভ হৈছে ফেলকন উৎসৱ যদিও কেইবাদিন ধৰি হোৱা পাতল বৰষুণে কিছু হেঙাৰ সৃষ্টি কৰা দেখা গৈছে উদ্যোক্তা আৰু পৰ্যটকক প্ৰতি বছৰে এইদৰে শীতকাল অহাৰ লগে লগে পৰিভ্ৰমী চৰাই আমুৰ ফেলকনে সুদূৰ চাইবেৰিয়াৰ পৰা নাগালেণ্ড হৈ ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ চিনথং অঞ্চল আহি পাহি কাকো আমনি নিদিয়াকৈ কেৱল ভ্ৰমণ কৰি পোৱাৰ বাবে আহি উপস্থিত হয়হি উমৰুখুটিত এই আলহী চৰাইজাকৰ আগমনক লৈ উৎসাহী ৰাইজে দিনে ৰাতি কঠোৰ পৰিশ্ৰম কৰি আয়োজন কৰিছে মহোৎসৱ ইতিমধ্যে আজিৰে পৰা আৰম্ভ হৈছে এই মহোৎসৱৰ অৱশ্যে অঞ্চলটোত এই মহোৎসৱ যোজা কৰা পূৰ্বৰে পৰা অতিথি চৰাইক চাবলৈ উমৰুখুটিত আহি ভিৰ কৰিছে জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যৰ অন্যান্য ঠাইৰ পৰ্যটকসকল এই উৎসৱ অতিথি চৰাইজাকক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত সজাগতা কেৱল কীট পতংগ খাদ্য হিচাপে ভক্ষণ কৰা চৰাইজাকে অঞ্চলটোৰ গৃহস্থৰ ঘৰৰ চোতালে বাৰীয়ে থকা গছজোপাসমূহ নিশা হলে আশ্ৰয় লয় আৰু পুৱা হলে খাদ্যৰ অনুসন্ধানত ওলাই যায় আৰু সন্ধিয়া পুনৰ ঘূৰি আহে অৰুণ লেখথে ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ A huge Deepavali Dhamaka offer on electronic appliances.
So complete your home with electronic with the best technology. Come and grab with the best offer on LED TV 24-inch with the best price of only rupees 5,000 with 1-year warranty. 32-inch of rupees 7,300 only. Android Smart TV of 40-inch, 45-inch and 55-inch at the lowest price. On special offer in inverter battery, luminous and inverter battery with solar. Iron and steel bed with an affordable price. For more details, kindly contact 8812053818, 936563272 or 8638198316. Cedar Electronic Shop located at Bokulia Difu Road, 782482, Karbi Anglong, Assam. Chloride Unisex Beauty Parlor hinben warsai kemi kipipon. Lasi lasonover sai kemi along ninghangatum ali chuendunik tha. Warsai kemi laki chiklo jontro kophan kapamala seke piponji. Lasi apor panhok he pinpen Chloride Unisex Beauty Parlor along patebok damiknon, rong parpi rong berot, near Iron Bridge, Dipu Karbi Anglong. Lasi lan soseka chini le thoji aphan laswa number 600-121-3664 along Humriknon. Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen longpon ikji lasi apor pacheton dun pen warsai kemi chuen dun iksana nang litum longpon ikji lake fridge along aprin LG Samsung Sony Whirlpool Haier TV along aprin dolake LG Samsung BPL Akai washing machine aprin lake Samsung LG Haier lapen ke tu thulang plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum na humri ignon Asok Prasad Chateri Bokulia Electronic and Electrical Akulat Bokulia Main Market Karbi Anglong Assam. It's on the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong.
Chloride Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chloride Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID, and caste certificate. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত হামৰেন চহৰৰ ভিতৰত কোনো এটা পথৰে প্ৰকৃততে যাতায়াতৰ যোগ্য নহয় চহৰবাসীৰ বাবে এনে কথা নিশ্চয় নতুন কথা নহয় প্ৰতি বছৰে বিভিন্ন আঁচনিৰ অধীনত পথ নিৰ্মাণৰ কাম হাতত লয় ঠিকাৰ বাবে নিৰ্বিদ আহ্বান কৰে গড়কাপ্তানি বিভাগে কিন্তু হামৰেন চহৰৰ ভাল পথ হৈ নুঠে এই পথৰ দৃশ্য হামৰেন গড়কাপ্তানি বিভাগৰ অন্তৰ্গত হামৰেন নতুন বজাৰ প্ৰেছ বেটিয়ান মিছন স্কুলৰ পৰা হাৰলং যাবলৈ যোৱা পথটি সুদীৰ্ঘ দিনৰ পৰা মেৰামতি কৰা ৰাইজে দেখিয়ে আছে কিন্তু আধৰুৱা যাৰ বাবে বাৰিষা বা এতিয়াৰ দৰে এজাক বৰষুণ হ'লে পথৰ এই দশা হয় হামৰেন হৈ খান্দলিলৈ এই পথেৰে যাতায়াত কৰিব লাগে এবছৰ আগতে নিৰ্মাণ তথা মেৰামতি কৰা এই পথ অনিবাৰ্য কাৰণত বহত স্থগিত হৈ ৰল আৰু এতিয়ালৈকে এই অৱস্থাতে ৰৈ গ'ল হামৰেন গড়কাপ্তানি বিভাগৰ কাৰ্যবাহী অভিযন্তা কাৰ্যালয় নাকৰ আগেৰে যোৱা এই পথটি এইদৰে পৰি ৰল আৰু আশ্চৰ্যজনকভাৱে দেখিও নেদেখা ভাওজুৰি বহি আছে গড়কাপ্তানি বিভাগটো এই সন্দৰ্ভত ৰাইজৰ প্ৰতিক্ৰিয়া শুনোৱা হওক karena sebitung tengah pan ningrong parlo piniladak Thailand so area tame ningkan ko an pelone towar ka hino side lo ko an ne engineer phanda bulo em phanda complain dam lo setame taso towar no antamion e jirlo phirlo ke dam munit ke dam tame ken ke dam pename ka chingkoi lason hospital ka chiponangan ta dolo lasinili ka chini dam teng pulote engineer long ta nili tum dam lo batai engineer tum tanang pudun po ni tum ke puyi aja kong awe ni tum contractor tum han pupo contractor tum kam claim on em yong si alang tum party hoi lapen alang tumang bong ke claim a party ateng lo pulote akam le tangte poseta la tum bill pida titi posi kai ke tame engineer ta nangi pudun dun la sipini cm karbiang long authority tum han ka chuning riji la pelo engineer tum aphan a power pinangi latuma phan aja kong pc ye kam tangte pulote bill ke nang pipe pula so aja kong ke engineer tum phan pinai pipe pulote latum tame bill ke tongnang kok po em pressure pressure komane ruling long pressure po bill bang ke pinang kok titi lasi bill pipe der nangji lepen bill selam le der nangji kam tangte te la so authority bang ke engineer atuma phan piwek nai la so power yang si pipe cm atum yang si kam tangte tame ba lahai kechok cheta interfere dun that chok pamat bill pidar lo pulote nilitum rong arada tum tame cm atum phan ke ni tum chetong damun engineer phan si puji an ke engineer atum aja kong ave pulote ladak hello contractor atum ta chepang ulang pop akam klem pa ta chok cm pen mesen le bill long ji pula so ning ke thepen masi kam majat pameme la pen kam le pi puseta akam claim klepen bill dro dariti la si karbiang long authority tum cm atum engineer so to phan power pi vek nai department to phan power pi vek nai pipe pulate non atengsi contractor tum ke cheplang bomji non itu manu kapek phana juthulang bangso to war ke claim ke kontraktor tong ke chokchi pumanang lagi puji mate department sor tong ke chokchi pumak puji la meli ki pudamie bangke la bangke kontraktor bang si chokte lo ni tum department engineer tum han hang flut lo pun lo an pathi nang pula an harlong thok ning paklam de nang pun ni tum engineer tum pen a ji tum pen sin tum ang pet lo la so ka complain a joine si alang kontraktor bangke ajak ko nga chopaklang a background do cm do pula so ka chopaklang ni tum si rolling pu ka chopaklang la so joini si claim that ington kok a contractor men gala hello khon teron ruping teron akorte hello la so aja kong pensi a joini si alang lia bangke claim rong asor
nang complain ong poi joini sing tonic koklo la se puthot no na kachi claim thuia phanjong si bang belang pulote nilitum dak rong pen bang ke nitum atwar tong block chegilo ne mate engineer phandong case pi ne mate a contractor phandong case ke pi ne la an si nilitum claim tu panon prang bang la an su se si nitum rong pen complain lang ke kam mesen ngi jam mesen ngi ke claim ke cheng huta da ke claim huta alcatra dim lang sig mix lang si mix rong la so complain join ni pu tawar bang claim to that ha halung ju penang cheng rong halung ju pena hut bang ke rong so bang complain on de lo hal pu akodak arong nang plari lo lata hal long si tur puk la so hot mas engineer SE JE to mananta chang thai si nil tum complain lo bang non ton thukok lo ৰাইজে সাংবাদিকৰ আগত কোৱা মতে এই বেয়া পথেৰে নিশা খোজকাঢ়ি যোৱা পথিকে কেইবাবাৰ গাঁতবোৰত পৰি ভৰি ভাঙি হস্পিটেলত ভৰ্তি হ'বলগীয়া হোৱাৰ দেধাৰ উদাহৰণ আছে আৰু কয় যে পৰিষদৰ কাৰ্যবাহী সদস্যৰ হস্তক্ষেপত কাম নকৰাকৈ বিভাগে কাম সম্পূৰ্ণ নহ'লেও বিল আদায় দিবলগীয়া হয় ফলত এইদৰে কাম হৈ নুঠে ৰাইজে ব্যক্ত কৰা এই প্ৰতিক্ৰিয়া সন্দৰ্ভত কাৰ্বি সাহিত্য পৰিষদীয় বিজেপি চৰকাৰে পৰৱৰ্তী কি পদক্ষেপ গ্ৰহণ কৰে তাক সময়তহে পৰিলক্ষিত হ'ব হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ দুবছৰ ধৰি ডিফু চহৰ ৰাস্তাৰ পদূলি ৰেহৰূপ সলনি হৈছে পূৰ্বৰ অৱস্থাৰ পৰা উন্নতি হৈ জাকজমক হৈছে পাহাৰীয়া কাৰ্বি আংলং জিলাৰ মুখ্য তথা সুন্দৰ চহৰ ডিফু এইদৰে এদিন পহি জিলাৰ পৰা ডিফু চহৰলৈ অহা যিকোনো পথিকে চহৰখনৰ প্ৰথম দৰ্শনৰ পিছতে মন্তব্য সাধাৰণতে শুনা যায় বাহিৰৰ লোকৰ মুখত আমাৰ চহৰখনৰ প্ৰশংসা শুনি গৌৰৱত বুকু ফালি উঠাটো স্বাভাৱিক কিন্তু কি প্ৰকৃততে ডিফু চহৰৰ অৱস্থা এনেকুৱা নে জানিবলৈ চাহক আমাৰ প্ৰতিবেদন এয়া বাহ্যিকভাৱে জাকজমকীয়া ডিফু চহৰৰ পৰা প্ৰায় 2 কিলোমিটাৰ নিলগত থকা এটা পথৰ দৃশ্যাংশ লক্ষীমঠ মন্দিৰলৈকে কৰকাপ্তানি পথ আছে কিন্তু লক্ষীমঠ মন্দিৰৰ পৰা পলিটেকনিক কলেজলৈকে যোৱা ৰাস্তাডোখৰ এই অৱস্থা বাৰিষা হ'লে অঞ্চলটোৰ ৰাইজে বৰষুণৰ দিনত এইদৰে অতি কষ্টৰে যাতায়াত কৰিব লাগে এইবাৰো বাৰিষা কাল পাৰ হৈ কোনোমতে অলপ ভাল অৱস্থালৈ আহিছিল যদিও আজি কেইবাদিন ধৰি হোৱা কিনকিনীয়া বৰষুণত পথটিৰ পুনৰ এই অৱৰ্ণনীয় দশা হ'ল উজুতি পিছলি পথটিৰে অহা যোৱা কৰিবলগীয়া হৈছে ৰাইজ সেয়ে অতি সোনকালে এই দুখৰ ৰাস্তা প্ৰেভে ব্লক দি মেৰামতি ব্যৱস্থা কৰিবলৈ মুখ্য কাৰ্যবাহী সদস্য আৰু লুম্বাজঙৰ জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য অনুৰোধ জনাইছে অঞ্চলটোৰ ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ